নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কিষানোছ আছামলৈ। আৰু আজি মই আহিছোঁ, অলৰেডি আহিলোঁ ঘৰৰ পৰা আহি অলপ আগতে আছে মিন্ময় মোৰ বন্ধু। চ' মিন্ময়ৰ ঘৰত যাম। আজি আপোনালোকক চাৰ্কাছ দেখুৱাম। সেই চাৰ্কাছ চ' চাওকচোন কেনেকুৱা ধৰণৰ চাৰ্কাছ দেখুৱাম। চ' কি কৰিব, কোনে কৰিব, কোনে দেখুৱাব চাৰ্কাছ, সকলোবোৰ কৈ আছোঁ। আহক ভিডিঅ'টো আজি আমি আৰম্ভ কৰোঁ। আহি পালোঁ মিন্ময়ৰ ঘৰ। চ' আপোনালোকক দেখুৱাইছোঁ। ইফালে এইটো মিন্ময়ৰ ঘৰ, আৰু এয়া বাবু মাইনাহঁতে খেলি আছে তাত। ত' এয়া মিন্ময় তাতে বাহিৰতে আছে। আচলতে ইয়াতে কোনো চাৰ্কাছ নহয়, মই এতিয়া এনেই ধেমালিতে কৈছিলোঁ। ইয়াতে যোগ সাধনা হ'ব। চ' যোগ সাধনা বডি ফিটনেছৰ কাৰণে বহুতেই প্ৰয়োজন। চ' মিন্ময়, আৰু যোনজন মানুহে আপোনালোকক আজি যোগ সাধনা শিকাব তেওঁ মোৰ দেউতা হয়, আৰু তেওঁ বৰ্তমান এজ 60+। আহক চাওঁ আজি কি হয় বাৰু। সকল ইমান পৰে আপোনালোকে চালে আংকুলৰ যোগ সাধনা। চ' তেখেতৰ লগত অকণমান কথা পাতোঁ। এই লকডাউনৰ সময়ত আপুনি দিনবোৰ কেনেধৰণে অতিবাহিত কৰি আছে? আমাৰ জীৱনটো যদি আমাৰ বয়সৰ আয়ুস ৰেখাডাল দীৰ্ঘমেদী কৰিব বিচাৰোঁ, শৰীৰটো যদি সুস্থ ৰাখিব বিচাৰোঁ, তেনেহ'লে আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে ব্যায়াম। আটাইতকৈ প্ৰয়োজনীয় ব্যায়াম। ব্যায়ামটো এনেকুৱা এটা বস্তু, ধৰি লোৱা ঔষধ সেৱন কৰিবলৈ দৰকাৰ নাই যদিহে তুমি নিয়মিত ব্যায়াম কৰা। লালটিটোই হজমত খুব দৰকাৰী। লালটিটোত বোলে এচিড থাকে, দেউতাহঁতে কোৱা মতে। সেই দেউতাৰ কথা মানো। ৰাতিপুৱা উঠি পানীগিলাচ খাওঁ। খাই মই পূৰা মানুহটো ফিট হৈ হাত দুখন আগত ৰাখি
20 বাৰ উঠা বহা কৰোঁ নন ষ্টপ। আমাৰ দেহাটো ভালে ৰাখিবলৈ হ'লে মেইনলি ৰাজহাড়ডালৰ মুভমেণ্টটো বৰ দৰকাৰী। তাৰ কাৰণে মই বুক ডাউনটো কৰি দিওঁ, বেছি নহয় কাৰণ মই ৰেগুলাৰ কৰোঁ যে বেছি দৰকাৰ নাই। 10 বাৰ বুক ডাউন কৰিলে এনাফ। তাৰে পিছত আহি গ'ল মোৰ কমৰখন। এতিয়া বৃদ্ধ অৱস্থা পাইছোঁ না, গতিকে কমৰখনৰ কাৰণে মই তেতিয়া কি কওঁ, এইটো ব্ৰেজিং কৰা বুলি কয়, কমৰখনৰ আপ ডাউনটো মই কৰাই লওঁ। এইখিনি কৰাৰ পিছত মোৰ ৰাতিপুৱাৰ কৰ্মখিনি শেষ। গা পা ধুলোঁ, মন্দিৰত সোমালোঁ, মন্দিৰত যাৱতীয়খিনি মই কৰিলোঁ। যাৱতীয় কৰাৰ পিছত কিবা কিবি ছাগলী আছে, পাৰ আছে, এইবিলাকৰ লগত অলপ হেৰি বা একো নাই, বাৰীত দুডাল খুচৰিলোঁ। মোৰ এই পিছপিনে জেগা আছে, তুমি চাবা, তাতে শাক পুলি এটাকে কিবা এটাকে খুচৰিলোঁ। এইখিনি কৰি এনেকৈ আৰু কিবা লকডাউন আছে, কিবা কাৰফিউ আছে, আমাৰ সেইটোৰ মানে অনুভৱেই নকৰোঁ। কৰ্ম কৰি আছোঁ, গতিকে বাহিৰত দৰকাৰ নাই। যিবিলাক বৃদ্ধ লোক আছে তো তেখেতসকলক কি ক'ব যে স্বাস্থ্যটো ভালে ৰখাৰ কাৰণে তেওঁলোকে প্ৰকৃততে কি কৰিব লাগে? কিছুমান মানে বৃদ্ধ লোক দেখা পাওঁ যে ঘৰৰ পৰা নোলায়, তো তেখেতসকলক কি উপদেশ দিব? কৰ্ম মেইনলি কৰ্ম। 60 বছৰ হ'ল বুলি ঘৰতে মোৰ বয়স হৈছে বহি থাকিম সেইটো কথা নহয়। 60 বছৰ বয়সত কৰিব পৰা কাম বহুত আছে। বা বেটৰ কাম আছে, কিছুমানে কৰিব পাৰে, কিছুমানে খন্তিখন লৈ বাৰীৰ চুকত কৰিব পাৰে। তেওঁলোকে ৰাতিপুৱাৰ টাইমত অন্তত শৰীৰটো সুস্থ ৰখাৰ কাৰণে অকণমান ব্যায়াম কৰিব পাৰে। এতিয়া পাচলিৰ ভিতৰত যদি তুমি চিন্তা কৰা, বজাৰত গৈ যদি মই কলডিলটো পাওঁ, কলডিলটো চাব লাগে। কলৰ পচলা, আজিকালিতো কল পচলা বুলিবলৈ নাইকিয়াই হ'ল। কল পচলা যদি ক'ৰবাত পাওঁ সেইটো চাব লাগে। এই ভেদাইলতা, মানিমুনি এনেকৈ মুঠি মুঠি বিক্ৰী কৰে, সেইবিলাক যদি পাওঁ, এতিয়া অকণমান ভেদাইলতা আনিলোঁ, সৰু পোনা মাছ ক'ৰবাত যদি 4টা পাওঁ, তাক দি পেলাই চব্জি এখন কৰি দিলোঁ, দেহাটোৰো ভাল আৰু বস্তুটোও তাত মানে নিৰোগী। তাত কোনো তাৰমানে ভেদাইলতাটোত কোনো হেৰিয়ে দিয়া নাই, ৰাসায়নিক দ্ৰব্য দিয়া নাই, প্ৰাকৃতিক। কলডিলটোত ৰাসায়নিক দ্ৰব্য দিয়া নাই, এই প্ৰাকৃতিক। তো বন্ধুসকল, আজি প্ৰকৃততে আংকুলগৰাকীয়ে আগত ওচৰলৈ অহাৰ মোৰ এটাই কাৰণ, আংকুলগৰাকীয়ে নতুনকৈ এটা ইউটিউব চেনেল খুলিছে, আজি প্ৰথম আৰম্ভণি কৰিছে। আৰু ইউটিউব চেনেলত তেখেতে যিবোৰ ফিজিকেল থেৰাপি, কিছুমান ফিজিকেলি যি স্বাস্থ্যসন্মত ব্যায়াম, যোগ ব্যায়াম তেখেতে দিব। আৰু লগতে তেখেতৰ চেনেলটো মোৰ ডেছক্ৰিপশ্যনত, এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। লগতে তেখেতে দিয়া ভিডিঅ'সমূহ চাব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু তেখেতৰ যি ভিডিঅ' আছে সেই ভিডিঅ'ৰ পৰা বাৰুকৈ আমাৰ যি নতুন প্ৰজন্ম বৰ্তমানতো PUBG, ফ্ৰী ফায়াৰ এইবিলাকত লাগি থাকে, চ' সেইবিলাকৰ পৰা অকণমান এৰি তেখেতৰ ভিডিঅ' চাই অনুপ্ৰাণিত হৈ সেই ব্যায়ামবোৰ কৰিবলৈ আপোনালোকে উৎসাহ পাব বুলি মই ভাবোঁ। চ' আজিলৈ ইমানেই।